হেল্ল' গুড মৰ্ণিং। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ অংগনবাদী কেন্দ্ৰৰ পৰা। আহিলোঁ ৰাতিপুৱা অংগনবাদী কেন্দ্ৰলৈ ল'ৰাটোক লৈ আহিলোঁ। ইয়াৰ স্কুলত বহি আছোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিলে ভাবিলোঁ দেখাওঁ আপোনালোকক কেনেকৈনো পঢ়ায় অংগনবাদী। আহি পাই প্ৰথমে প্ৰাৰ্থনা কৰিব দিলে, সকলোকে প্ৰাৰ্থনা কৰিলে। প্ৰাৰ্থনা কৰি পঢ়াৰ আগত অকণমান খেলি ল'ব দিছে, তেতিয়া সিহঁতৰ মনবোৰ ভাল লাগি থাকিব। ইহঁতনো পঢ়াৰ বয়স হোৱাই নাই, তথাপিও আৰু অলপমান পঢ়ায়। এতিয়া অকণমান খেলি লৈছে, খেলি লৈ পিনে তাৰপৰা পঢ়াব আৰু। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। সেইখিনি পঢ়া থৈ দিয়া। 1 2 3 4 5 6 7 8 9 10 তাৰপৰা 11 12 খিনি পঢ়া থৈ দিয়া। 11 12 13 14 16 17 18 19 সেইটো কি 20 তাৰপৰা 21 নপঢ়া। এতিয়া কি কৰিবা? সেইখিনি পঢ়ি কিনে কি কৰিবা? খেলিবা। থৈ দিয়া, থৈ দিয়া। এখন কি বুলি আঙুলি কেইটা? 1 2 3 4 5 এইখন হাতত কেইটা? 1 2 3 4 5 দুইখন লগ লগালে হিচাপ কৰাচোন, কেইটা খাব? 1 2 3 4 5 6 7 8 9 10 দুইখন হাতত কেইটা আছে? কেইটা আছে? আহিছে দেই। এই আঙুলিটোৰ নাম কি বা? এইটো 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 এই বুঢ়া আঙুলিটো কি বুলি কয়? বৰ বুদ্ধিয়। মধ্যমা আঙুলি মাজত থাকে, অনামিকা আঙুলি আঙুঠি পিন্ধি কইনা ফুট দিয়ে, কেয়া আঙুলি নিচে সৰু কাণ খজুৱাই। পাৰিছে দেই। চাচোন চবে পাইছে, পায় চব পাৰিছেচোন ন? ধুনীয়াকে পাৰিছে আকৌ। খেলোঁ ধৰি যোৱা আকৌ তুমি ধৰি যোৱা।
অমিতা অটোৱে অমিতা আটোৱে আম অচটোৱে ইটা এইটো দীঘইটোৱে উঠ ইগল গছ হচৰটোৱে অচটোৱে উট উট পাহৰি আছা দেই দীঘলটোৱে দীঘটোৱে কি এইটো উলুটা উলুটা এইটোৱে এইটোৱে এইটো কি এইটোৱে কি এইটোৱে ৰিখি দেখি এইটো এইটোৱে এইটোৱে অয়াবন এয়াপাত অয়াবন নাই এয়াপাত এন্দুৰ এন্দুৰ এইটোৱে এইটোৱে অয়াবন অয়াবন উটোৱে কবিলা ওলকবি ওটোৱে অটোৱে কি হয় ঔটেঙা ঔটেঙা বুলি ক'লেও হ'ব ঔষধ বুলি ক'লেও হ'ব দেই এইখিনি পাহৰি আছা যে অটোৱে কি অমিতা এটা কবিতা বৃত্তি কৰিম কবিতাটোৰ নাম কেকেটুৱা নেকান্দিবা তুমি পোৱালিটো আনিছিলো দুখ পাইছিল বুলি খুৱাই বুৱাই ৰাখিছো মৰম কৰি উৰাই দিছো পোৱালিটো ৰাখা যতন কৰি আমাৰ পাৰ চন্দিকান্ত যে নাই যোৱা আমাৰ পাৰ চৰাই লাপ্পা কুকুমাত তোৰে সতে সুখী পাতি মেলি দিছো হাল ভৰাই চাউল দি পেট ভৰাই খাবি সুখ অৰলৈ উৰি উৰি যাবি নমস্কাৰ কৰি দিয়ক বাবা ইমান ধুনীয়া ধুনীয়া গান গালে চন্দিকান্ত কৰিলে আহি আহা নমস্কাৰ কৰি নামটো কৈ লোৱা তাৰপৰা উঠিবা বা নমস্কাৰ কৰি লোৱা নমস্কাৰ মোৰ নাম শ্ৰী হৈছে চুমা মই এটা ৰাভা সংগীত ৰাভা ৰাভা সংগীতহে ৰাভা সংগীত গাম গান গাই দিয়া লতে হালিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল এই ফুলে ফুলে পখিলা উৰিছে হানিছে মেঘে ফুল ওচৰে ডালতে গাইছে কুলিয়ে দূৰ দূৰণিতে জুৰিটিয়ে নাচিছে জিৰি 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 গৈ নিজান বননিতে কেতেকী চৰায়ে কুহুৰি মাৰিছে ৰয় নমস্কাৰ কৰি দিয়া ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপন আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান বনত নিয়নৰে চেষ্টা গোপাল নামিওহে ননৰে অতি পুৱা ধুমুহাৰ সতে মোৰ বহুতো বৰে নেনাচো খাইলে ৰৈ ৰৈ বিনানে নিশাই ৰিনানে ৰাতি শুৱাব কেতিয়া তাৰে ডাৱৰে এনে সিপাৰে চিৰতিও নাইকিয়া লগতা হঠাতে হৈ আগে ধুনীয়া লাগিছে দেই এবাৰ চন্দি বেয়া উঠি গৈছে ৰখাই দিছোঁ এনেই কৰিছোঁ ভিডিঅ' মই গৈয়ে যায় ইমান ধুনীয়া বস্তু আহিছে ন এফালৰ পৰা যোৱা এইফালৰ পৰা উঠা আমাৰ এইফালৰ পৰা আৰু আহিছে কাৰ্টুনত ভাবি থাকিব মই উঠিলে হেৰিয়ত একেবাৰে যেন হেৰি আৰু মই সহ্য কৰিছোঁ হেৰি যিমান পাইছোঁ নহয় সহ্য কৰিছোঁ যেনেকৈ কৈছে ইও পাইছে চাকৰি পাইছে আৰু
আমাৰ স্কুল ছুটি হৈ গ'ল। এতিয়া আমি ঘৰলৈ বুলি গৈ আছোঁ। টিকলাটো এইটো বিহু আজি স্কুলে কেনেকুৱা হ'লে কৈ দিয়াচোন। দাদা লেখা মই দাদা লেখা মই স্কুলে কেনেকুৱা হ'লে কৈ দিয়া। স্কুলে গ'লে ভাল লাগে নাই? ভালকৈ কোৱা আকৌ। স্কুলত আজি কি কৰিলা? নকয় নকয়। অকণমান সময় টিকলাটোৰ লগতে স্পেণ্ড কৰি দিলোঁ টাইমটো। আৰু এতিয়া আমি ঘৰলৈ বুলি গৈ আছোঁ। ভাবিছোঁ ভিডিঅ'টো ইয়াতে সামৰণি মাৰি দিওঁ। আকৌ আপোনালোকে চাবলৈ ভাল পালে তেতিয়াহ'লে এতিয়া বাই বাই কৈ দিয়া। বাই বাই। আকৌ লগ পাম কৈ দিয়া। আকৌ লগ পাম।